হস্তান্তৰৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট আমাৰ আজি কৰ্মসূচী ছাত্ৰ কাৰ্যালয়ত আমি অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ দলৰ কৰ্মীসকল সভাপতিসকল জনাকীৰ্ণ দেখা পাইছে ৰাইজক আপোনালোকে যুৱকসকল বয়োজ্যেষ্ঠসকল দেখা পাইছে বয়োজ্যেষ্ঠসকলৰ আবেগ ভূমি হস্তান্তৰ এই ভূমি হস্তান্তৰ আবেগটো অসমৰ আৰম্ভণিতে যেতিয়া স্থানীয় চৰকাৰৰ সময়ত নিৰ্দেশকৰ সময়ত গৈছিল বাংলাদেশত তেতিয়া সমস্যা হৈছে আৰু আমাৰ দুগৰাকী সাংসদ আছিল হেম বুশ্ব আৰু আমাৰ তেওঁলোকে বন্ধ কৰি দিছিল সকলোৱে তেওঁলোকে নিৰ্দি প্ৰায় ডেৰ বছৰ দুবছৰ কাল বন্ধ হৈ আছিল এতিয়া দুয়োগৰাকী বৰ্তমান সংসদত নাই সুযোগ লৈ পেলাই তেওঁলোকে অতি দীঘল কিতাপৰ কথা যে ইউপিএ চৰকাৰে এই বিলখন অনাৰ সময়ত তেতিয়া বিভিন্ন বিজেপি দল আছিল আৰু বিজেপি দলে কিন্তু বিৰোধিতা কৰিছিল আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গাঁৱলীয়া আহিও ইয়াত নিৰ্বাচনৰ সময়ত কৰিছিল গৃহমন্ত্ৰী সভাপতি দলৰ গতিকে আমাৰ বিষয় ভূমি হস্তান্তৰ বিষয় সমগ্ৰ অসমীয়া জাতিৰ জড়িত হৈ আছে আৰু এই জড়িত হৈ থকা কাৰণটো হৈছে যে বাংলাদেশ সৃষ্টিৰ সময়তে আমি নিজে অনুভৱ কৰিছিলোঁ আমি ভূমি আছিলোঁ যদিও আৰু মই বিধানসভাতো কৈছিলোঁ আমি অকল বাংলাদেশী নিজে নহয় আমি বাংলাদেশৰো